সময়ে সকলো সলনি কৰি দিব পাৰে। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা। নমস্কাৰ। দুটামান গুৰুত্বপূৰ্ণ কথা ক'বৰ কাৰণেহে আচলতে আজি আমাৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু সদৌ শেষত আপোনাৰ মতামত আমাক দাঙি ধৰক। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাওঁ যে আজি যদিহে মই আপোনালোকৰ মতে এজন দোষী, আজি যদিহে মই আপোনালোকৰ মতে এজন অপৰাধী, তেনেহ'লে মই মানি লৈছোঁ মই আজি এজন অপৰাধী, মই আজি এজন দোষী। সেইবাবেই আচলতে আজি মই আপোনালোকৰ সন্মুখত ক্ষমা ভিক্ষা মাগিছোঁ। আজি প্ৰত্যেকজন মানুহৰ মতে ৰাজা ভুল, সেইবাবে হয়তো ময়ো ক'ম হয় ৰাজা ভুল, কাৰণ মানুহতকৈ ডাঙৰ, ৰাইজতকৈ ওপৰত আৰু কোনো হ'ব নোৱাৰে। আচলতে আপোনালোকে ইচ্ছা কৰিছিল বাবেই মোক বহুত ওপৰত উঠাই দিছিলে, আৰু আজি আপোনালোকে ইচ্ছা কৰিল বাবেই চাগে মোক বহুত বেছি তললৈ নমাই দিলে। গতিকে এতিয়া আপোনালোকৰ হাততেই মোৰ জীৱনটো, যদিহে আপোনালোকে মোক সহজভাৱে ল'ব পাৰে তেনেহ'লে অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ক। আৰু মই কৰা ৰোষ্টবোৰ আচলতে মানুহে বেয়া পাব ধৰিলে লাহে লাহে। একচুৱেলি মই বুলিয়ে নহয়, ৰোষ্টিং ভিডিঅ' মানুহে একদম বেয়া পাব ল'লে, ৰোষ্ট ভাল নোপোৱা হৈ গ'ল। ঠিক আছে, তেনেহ'লে আমি ৰোষ্ট নকৰোঁ। বেলেগৰ কথা নাজানো তেওঁলোকে কি কৰে কি নকৰে, কিন্তু মই ৰোষ্ট নকৰোঁ, কাৰণ আপোনালোকৰ কাৰণে যদিহে মই ভিডিঅ' বনাওঁ আৰু আপোনালোকে যদিহে বেয়া পায় তেনেহ'লে মই ভিডিঅ' বনাই কি কৰিম? মই ৰোষ্ট কিয় বনাম? নবনাওঁ, কাৰণ ৰোষ্টিং যেতিয়া আপোনালোকে বেয়া পাইছে তেনেহ'লে আজি মই আপোনালোকক কথা দিছোঁ মই আৰু ৰোষ্টিং কেতিয়াও নবনাওঁ। ৰোষ্টিং ভিডিঅ' মই কেতিয়াও নবনাওঁ। আৰু বহুতে আচলতে থাম্বনেইলক লৈ কথা কয় যে আমাৰ থাম্বনেইলসমূহক লৈ বহুতৰে অসুবিধা হয়। আচলতে ভিডিঅ'টোৰ মাজত যিটো বস্তু থাকে তাক সংগতি ৰাখি আমি থাম্বনেইলখন বনাবলগীয়া অৱস্থা হয়। সেইকাৰণে ৰোষ্টটো বাদ দি দিছোঁ আৰু থাম্বনেইলো কেতিয়াও নলগাওঁ আচলতে এতিয়া, কাৰণ মই নিবিচাৰোঁ আপোনালোকতকৈ ওপৰত যাবলৈ। আপোনালোকে যেনেকৈ বিচাৰিছে সেনেকৈ কৰিম। মোক সকলোৱে কৈ আছে যে তুমি ৰোষ্টিং কেটেগৰীটো বাদ দিয়া, এই থাম্বনেইলবোৰ এনেকৈ বনোৱা বাদ দিয়া, এইবোৰৰ পৰা আঁতৰি আহা আচলতে। গতিকে সেইটোৱেই কৰিম মই এতিয়া। থাম্বনেইল মই কোনো ধৰণৰ থাম্বনেইল নলগাওঁ, সদায় থাম্বনেইলত মই নিজেই থাকিম, কোনো ধৰণৰ আচৰিত শব্দ মই নিলিখোঁ, আৰু কেতিয়াও আচলতে এই থাম্বনেইল বোলা শব্দটোৰ পৰা মই সদায় আঁতৰত। থাম্বনেইলক লৈ আৰু মই কেতিয়াও বিতৰ্কত পৰিব নিবিচাৰোঁ। আৰু আপোনালোকক মই কথা দিছোঁ জীৱনত কোনোদিন মই আচলতে এই থাম্বনেইলসমূহৰ পৰা সম্পূৰ্ণ আঁতৰিত থাকিম। কোনোদিন মই এই থাম্বনেইলসমূহৰ ওচৰলৈ আচলতে নাযাওঁ, আৰু থাম্বনেইলৰ পৰা মই সদায় আঁতৰত থাকিম। এতিয়াৰ পৰা আৰু কেৱল সামাজিক কামসমূহৰ ওপৰতে মাত মাতি যাম, আৰু আপোনালোকে কোৱাৰ দৰেই সমাজত হৈ থকা কুকৰ্মসমূহৰ ওপৰতে মাত মাতি যাম সদায় গঠনমূলকভাৱে। আচলতে মানুহে ঠেকা খালেহে শিকে, সেই কথাটো মই আজি বিশ্বাস কৰোঁ। আৰু সেইকাৰণে আচলতে মই জীৱনত কোনোদিন টিকটকেই হওক বা কাৰোবাৰ বেলেগ পাৰ্চনেল ভিডিঅ'ই হওক সেইবোৰত লৈ মই কেতিয়াও মাত নামাতোঁ, কাৰণ কাৰোবাৰ পাৰ্চনেল লাইফত যেতিয়া কোনোবাই ডাইৰেক্ট এটেক কৰে তেতিয়া আচলতে সেই মানুহজনে কিমান বেছি মনোকষ্টত ভোগে সেইটো হয়তো মোতকৈ বেছি বৰ্তমান সময়ত আৰু কোনো ভালকৈ বুজি নাপাব। সেইকাৰণে এই টিকটকেই হওক বা যিকোনো ধৰণৰ পাৰ্চনেল ভিডিঅ' এইবোৰৰ ওপৰত আৰু মই জীৱনত কোনোদিন মাত নামাতোঁ। আৰু যিসকলক আচলতে মাত মাতিছিলোঁ আপোনালোকে ক্ষমা কৰি দিব। মাত্ৰ এণ্টাৰটেইনমেণ্ট আৰু অকণমান ভালৰ কথা চিন্তা কৰি কিছুমান কথা ক'বলৈ গৈছিলোঁ, কিন্তু তাতো মই ভাবি চাব লাগিছিলে যে সেইসমূহৰ পৰা কেৱল এণ্টাৰটেইনমেণ্ট আৰু ভালটোৱেই নহয়, কাৰোবাৰ পাৰ্চনেল লাইফতো বহুতখিনি আচলতে বাধা বা বহুত অসুবিধা আহি পৰিব পাৰে। সেইসমূহ আচলতে মই ভাবি নাচালোঁ তেতিয়া। গতিকে যাক আচলতে এনেকুৱা ধৰণৰ কৰিছিলোঁ আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু জীৱনত কেতিয়াও মই কাকো পাৰ্চনেল এটেক নকৰোঁ। হয়তো ভুল প্ৰত্যেকজন মানুহৰে হ'ব পাৰে, কিন্তু সেই ভুলৰ প্ৰায়শ্চিত্তও নাথাকে জানো? আজি মই ভুক্তভোগী, আজি মই নিৰুপায়। আচলতে এটা সময়ত মোক ভাল পোৱা 50% মানুহে আজি মোক বেয়া পায়, আজি মোক হেট কৰে। ৰত্নাকৰৰ পৰা যদিহে বাল্মীকি হ'ব পাৰে তেনেহ'লে এটা বেয়া দিশৰ পৰা আপোনালোকে নিশ্চয় মোক এটা ভাল পথ দেখুৱাই দিব পাৰিছে। মই ভাবোঁ আপোনালোকে মোক সেই একবাৰ হৰি বল মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰে অনা। ভাদ মাহত মগুমাহ, কাতি মাহত মাটিমাহ, ভাদ মাহত মগুমাহ, কাতি মাহত মাটিমাহ, ভাদ মাহত মগুমাহ, কাতি মাহত মাটিমাহ। একবাৰ হৰি বল মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰি অনা। বেলেগ দিশ মোক দেখাই দিলে। সঁচাই মই আজি আপোনালোকক
মনৰ পৰা কৈ আছোঁ কথাখিনি আৰু অন্তৰৰ পৰা ক্ষমা বিচাৰিছোঁ বহুত অলাগতিয়াল ভিডিঅ' বনালোঁ কিছুমান আৰু বহুত অলাগতিয়াল কামো কৰিলোঁ যিবোৰ আচলতে মই কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ সেইসমূহৰ কাৰণে অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ক জীৱনত আৰু কোনো দিন এনেকুৱা কাম কেতিয়াও নকৰোঁ ইমান বেয়া হৈ গ'লো নে মই আজি আপোনালোকৰ মনত হয় মই ভুল কৰিছোঁ তাৰ কাৰণে বাৰু আপোনালোকৰ হৃদয়ত মোৰ কাৰণে অকণমান হ'লেও ঠাই নোলাবনে প্লিজ বিচাৰ কৰক আপোনালোকে হাত জোৰ কৰি মই আপোনালোকক অনুৰোধ জনাইছোঁ ভুল কৰিছোঁ হয় একো নিবিচাৰোঁ আপোনালোকৰ পৰা নকওঁ মই আপোনালোকক মোৰ ভিডিঅ' লাইক কৰক ছাবস্ক্ৰাইব কৰক মাত্ৰ মোক এটা সুযোগ দিয়ক এটা সুবিধা দিয়ক মোৰ নিজৰ ভুলখিনি যাতে মই শুধৰাই আকৌ এটা ভাল পথত আগুৱাই যাব পাৰোঁ মানুহৰ কাৰণে ভাল কাম কৰিব পাৰোঁ তাৰ কাৰণে প্লিজ এটা সুযোগ দিয়ক মোক বেছি একো নকওঁ শেষত আপোনালোক সকলোকে প্ৰত্যেকজন অসমীয়াক আচলতে আজি মই হাত জোৰ কৰি ক্ষমা ভিক্ষা মাগিছোঁ অনুগ্ৰহ কৰি আপোনালোকে বিচাৰ কৰক আৰু যদি পাৰে তেনেহ'লে ক্ষমা কৰাৰ এটা চেষ্টা কৰক প্লিজ প্লিজ মতামতসমূহ দাঙি ধৰিব ধন্যবাদ জয় আই অসম